Hi guys, welcome to my channel Game and App Information. আকৌ এটা নতুন ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ। আপোনালোকে এনেকুৱা নতুন ভিডিঅ' পাবলৈ হ'লে এই চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু যদি আজি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেন্ট, শ্বেয়াৰ আৰু সাবস্ক্ৰাইবৰ লগতে বেল আইকনটো দবাই দিব নাপাহৰিব। এতিয়া আজি ভিডিঅ'টো বনাম মানে আপোনালোকে থাম্বনেইল চাই গম পাইছে চাগে আমি থাম্বনেইলৰ ওপৰত মানে ভিডিঅ'টো বনাম মানে কেনেকৈ থাম্বনেইল এখন ইউটিউব ভিডিঅ'ৰ কাৰণে বনোৱা হয় তাকেই বনাম। ইয়াৰে মই দুটা পাৰ্ট কৰি লৈছোঁ। এইটো প্ৰথমটো পাৰ্টত দেখুৱাম যে থাম্বনেইল কেনেকৈ বনায় আৰু ছেকেণ্ড পাৰ্টটোত দেখুৱাম যে থাম্বনেইল কেনেকৈ লগায়। এতিয়া আমি প্ৰথম পাৰ্টটোত দেখুৱাম থাম্বনেইল কেনেকৈ বনায়। তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ মানে থাম্বনেইলখিনি লগোৱা আৰম্ভ কৰোঁ। এতিয়া এই আপোনালোকে মোবাইলত প্লে ষ্টৰত যায় এই পিক্সিলেট এপটো ডাউনলোড কৰি ল'ব। তাৰপিছত অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পিছতে এনেকুৱা এখন পেজ খোল খাইছে। তাৰপিছত একেবাৰে ওপৰত যে আছে তিনিটা ফুট, এই তিনিটা ফুটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত 1 2 3 4 5 নম্বৰ অপশ্যনটোত যে আছে ইমেজ চাইজত ক্লিক কৰিব। ইমেজ চাইজত ক্লিক কৰি কাষ্টম যে আছে তাতে ক্লিক কৰি পেলাই ইউটিউব মানে 5 নম্বৰ অপশ্যনটোত যে লিখা আছে ইউটিউব থাম্বনেইলত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অ'কে কৰিব। অ'কে কৰাৰ পিছত আপোনালোকে ইয়াত মানে আছে তলত যে আছে ডিফিকুল্ট মানে তলত যে কিছুমান বেকগ্ৰাউণ্ড আছে তাতে আপোনালোকে বেকগ্ৰাউণ্ডবোৰ মানে চিলেক্ট কৰিব পাৰিব। মই এইটো বেকগ্ৰাউণ্ডতে কৰিম থাম্বনেইল এখন বনাম। ইয়াত 3D আছে বহুত কিবা কিবি আছে। আপোনালোকে য'ত মানে যোনটো বেকগ্ৰাউণ্ডত আপোনালোকে মানে থাম্বনেইলখন লগাব বিচাৰে তাতে আপুনি ক্লিক কৰিব। ইয়াত 3D আছে 3Dটো কৰিব পাৰে। মই ইয়াত নৰ্মেল ডিফিকুল্টটোত মানে আমি বনাম। এতিয়া যে আছে নেক্সট টেক্সট ক্লিক কৰিব। কৰি পেলাই আপোনালোকৰ ভিডিঅ'টোৰ কাৰণে যিহৰ ওপৰত ভিডিঅ'টো তাৰে ওপৰত থাম্বনেইলখনৰ টেক্সটখিনি লিখিব। মই এতিয়া ইয়াত লিখিম যে ইউটিউব থাম্বনেইল ভিডিঅ' বুলি মই এতিয়া লিখিম। এতিয়া মই ইউটিউব থাম্বনেইল ভিডিঅ' বুলি লিখিলোঁ। লিখি পেলাই ইয়াত যে আছে অ'কেত ক্লিক কৰিব। অ'কেত ক্লিক কৰাৰ পিছতে আপোনালোকৰ মানে ইয়াত তাৰে কাষত যে আছে তলত যে একেবাৰে এ বুলি আছে তাতে ক্লিক কৰিব 2 নম্বৰ অপশ্যনটোত। তাৰপিছত ইয়াত চাইজ বুলি যি লিখা আছে তাত ক্লিক কৰি পেলাই আপোনালোকৰ এই মানে টেক্সটটোৰ আপোনালোকে চাইজটো লৈ ল'ব। মই ইমানমান চাইজ লৈ লৈছোঁ। ঠিক আছে, ইমানমান মই চাইজ লৈছোঁ। এতিয়া মই কালাৰ দিম। কালাৰ দিবৰ কাৰণে ইয়াত যে কালাৰ বুলি লিখা আছে তাত ক্লিক কৰিব। ইয়াত আপোনালোকে যিকোনো কালাৰ দিব পাৰে। মই ইয়াত দিম যিকোনো এটা কালাৰ। মই ইয়াত য়েল্ল' কালাৰ দিছোঁ। তাৰপিছত আছে যে এবি ফণ্টত আপোনালোকে টেক্সটৰ ষ্টাইলটো ল'ব পাৰিব। মই এইটো চাইজ লৈছোঁ। তাৰপিছত অ'কে কৰি দিব। দেখিছেনে এইটো মানে ফণ্টটো আহি গ'ল ষ্টাইলটো। তাৰপিছত যে বেকগ্ৰাউণ্ড আছে বেকগ্ৰাউণ্ডত ক্লিক কৰিব। ইনেবল যে আছে ইনেবলটো অন কৰি দিব। তাৰপিছত কালাৰ ইয়াত গ্ৰেডেটো আছে। ইয়াত এনেকুৱা কালাৰ দিব পাৰে। দুটা কালাৰ থকা মই বাৰু ওপৰত কালাৰৰে দিম যিকোনো এটা। এইটো ৰেড কালাৰটো দি দিছোঁ।
তাৰপিছত মই আকৌ লিখিম যে তাৰপিছত পিছত আৰু লিখিবৰ বাবে কি কৰিব পিছৰ মানে টেক্সট লিখিবৰ বাবে ইয়াত যে আছে টেক্সট বুলি প্লাছ চিনডাল বা ওপৰত যে একদম প্লাছ চিনডাল আছে তাতে ক্লিক কৰিব কৰি পেলাই প্ৰথম অপশ্যন টেক্সট বুলি যে আছে তাতে ক্লিক কৰিব তাৰপিছত ইয়াত নিউ টেক্সটত আমি লিখিম কেনেকৈ বনাব ইউটিউব থাম্বনেইল এনেকৈ লিখোঁ এতিয়া এইটো লিখিলোঁ ইয়াত পৰা আগৰ দৰে যিখিনি কৰিছিলোঁ মই এতিয়া সেইখিনি কৰোঁ ইয়াত মই কালাৰ দিম মই ইয়াত যিকোনো এটা কালাৰ দি দিম মই ইয়াত ব্লু কালাৰটো দি দিছোঁ আৰু ইয়াত চাইজটো দি দিছোঁ thumbnail ল'ব এইটো থাম্বনেইলটো মানে এতিয়া বেকগ্ৰাউণ্ডটো আৰু এইটো দিম এবি ফন্টটো দিম এবি ফন্টটো দি দিওঁ এইটো এতিয়া এবি ফন্টটো দি দিলোঁ এতিয়া মই বেকগ্ৰাউণ্ড কালাৰ এটা দিম বগা কালাৰটো দি দিছোঁ তাৰপিছত মই লিখিম এতিয়াই জানি লওঁ থাম্বনেইল কেনেকৈ বনায় এনেকৈ এতিয়া মই লিখিম এতিয়া মই লিখি ল'লোঁ টেক্সটটো তাৰপিছত আকৌ মানে আগৰটোত এইখিনি মই কৰিম ফাৰ্ষ্ট মই চাইজটো দি লওঁ এনেকৈ চাইজটো দি দিছোঁ মোৰ সিমান বেছি বাৰু বনোৱাত ভাল হোৱা নাই আপোনালোকে ভালকৈ বনাব আৰু এইখিনি বনাবৰ কাৰণে মানে থাম্বনেইল অলপ মানে মই লাহে লাহে বনাওঁ সেইটো কাৰণে ইয়াত মানে ভিডিঅ'ত দেখুৱাবৰ কাৰণে মানে পটককৈ মানে ফটাফট দেখুৱাই দিছোঁ সেইটো কাৰণে মোৰ ইমান এটা ভাল হোৱা নাই আপোনালোকে ভালদৰে বনাই ল'ব লাহে লাহে এতিয়া মই সেই চাইজটো ঠিক কৰি ল'লোঁ এতিয়া মই কালাৰ দিম মই দিলোঁ ৰেড কালাৰ তাৰপিছত এবি ফন্টত মই যাই ষ্টাইল এটা দিম মানে টেক্সটটোৰ এইটো ষ্টাইল দি দিলোঁ এতিয়া মই বেকগ্ৰাউণ্ডখনৰ কালাৰটো কৰিম মই য়েল্লো কালাৰ কৰিছোঁ
এতিয়াও একেবাৰে যে ওপৰত প্লাছ চিনটো আছে প্লাছ চিনটো যাম যাই ফলে ফ্ৰম গেলাৰী যে আছে একেবাৰে লাষ্টৰ আগৰ অপশ্যনটো ফ্ৰম গেলাৰীত ক্লিক কৰিব ফ্ৰম গেলাৰী ক্লিক কৰাৰ পিছত ইয়াৰে যিকোনো এখন ফটো ল'ব মই ইয়াৰে ফটো ল'লোঁ আপোনালোকে এনেকৈ কৰি মানে কাটি ল'ব পাৰে এতিয়া মই এইখন ফটো যিখিনি মানে জাগা ৰৈছে সেইখিনি জেগাত এড কৰি দিছোঁ মই ইমানমান চাইজটো কৰি এতিয়া একেবাৰে যে লাষ্টৰ একেবাৰে তলত যে একেবাৰে লাষ্টৰ আগৰ অপশ্যনটো আছে তাতে ক্লিক কৰিব ক্লিক কৰি পেলাই ইয়াত আপোনালোকে মানে বেকগ্ৰাউণ্ডটো লগাব পাৰিব ইয়াত এনেকৈ আৰু ইয়াতো পাৰিব আপোনালোকে ইমেজত যাই ফেলে আপোনালোকে গেলাৰীত যাই পেলাই ইয়াত ইমেজ বুলি আছে তাত যাই আপোনালোকে ইয়াত ফ্ৰম গেলাৰীত যাব ফ্ৰম গেলাৰীত গ'লে এইবোৰ আপোনালোকে ইয়াৰ পৰাও যিকোনো হেৰি লগাব পাৰিব এড কৰিব পাৰিব আৰু ইয়াত যে আছে ইমেজত এইবোৰ বেকগ্ৰাউণ্ড লগাব পাৰিব মই এইটো বেকগ্ৰাউণ্ড লৈছোঁ তাৰপিছত যে আছে প্লাছ চিনৰ কাষত যোনটো অপশ্যন আছে তাত ক্লিক কৰি পেলাই ছেভ এজ ইমেজত যাব ছেভ এজ ইমেজত যাই কাষ্টম যে আছে কাষ্টমত ক্লিক কৰি পেলাই হাইড কৰি দিব ছেভ টু গেলাৰীত ক্লিক কৰিব এনেকৈ আপোনালোক গেলাৰীত ছেভ হৈ গৈছে বাই